এটা শুকান পাত দেখি বিভ্ৰান্তিত লাখ লাখ লোক। কিন্তু দৰাচলতে এইটো কোনো সাধাৰণ শুকান পাত নহয়। চুই নোচোৱালৈকে আপুনি ভাবি থাকিব এয়া কেৱল এটা শুকান পাতহে, কিন্তু চুই চালেই ভাঙিব ভুল। সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টি, কাৰণ ইয়াৰ আঁৰত আছে এটা বিশেষ কাৰণ। ভিডিঅ'টিৰ প্ৰথম কেইটামান ছেকেণ্ডলৈকে এইটো কেৱল মাটিত পৰি ৰোৱা এটা শুকান পাত, কিন্তু ইয়াৰ আঁৰৰ আচল ৰহস্য জানিলে আপুনিও আচৰিত হৈ পৰিব। আপুনি নিতৌ পথেৰে অহা যোৱা কৰি থাকোঁতে দেখা শুকান পাতবোৰৰ ভিতৰত সকলো হয়তো শুকান পাত নহ'ব পাৰে। এই ভিডিঅ'টিত দেখা শুকান পাতটো হাতেৰে চুই দিয়াৰ লগে লগেই হৈ পৰিল এটা ৰঙীন পখিলা। এই পখিলাটিৰ নাম কালিমা ইনাচুছ। এছিয়াৰ ভাৰতৰ পৰা জাপান পৰ্যন্ত দেখিবলৈ পোৱা যায় কালিমা ইনাচুছ।